हेलो फ्रेंड्स आमी काली গৈছিলো শিৱসাগৰত বিয়া এখন খাবৰ কাৰণে আমি পৰিয়ালৰ সকলোবিলাকে গৈছিলো আৰু এয়া দেখিব পাৰিছেনে মানুহ খুব কম আমি মানে অকমান সোনকালেই গলো কাৰণ আকৌ ঘূৰি আহিব লাগিব যেহেতুকে আৰু কফি চফি খোৱাৰ পিছত মোৰ মন গৈছে এয়া ফুচকা খাবৰ কাৰণে ফুচকা দেখিলে যেহেতুকে দেউতাকক মানে কৈ আছে খাবলৈ যাব লাগে বুলি হে তাই গ'ল আৰু খাই বৈ আহি তাই আইতাকৰ লগত গৈছে কইনাক মানে গিফ্ট দিবৰ কাৰণে আৰু তাতে গিফ্ট দিয়া মেলা অকমান সময় পিছতে আমি আহিলো খাবলৈ খোৱা আৰু ভিডিও তেনেকৈ কৰা নহল বাৰু আৰু এতিয়া আমি খাইছো হেকত আইসক্ৰীম মমনে খাইছে লগতে বুলো ময়ো এটা খাই লওঁ আৰু দেউতাকেও খালে বাৰু আইসক্ৰীম এয়া দেখিছেনে বাৰু মই লৈ লৈছো অলপ আইসক্ৰীম বুলো অকমান খাই লওঁ বুলি যেহেতুকে কালি গৰমো পৰিছিলে যথেষ্টখিনি আৰু এয়া পৰিৱেশটো এতিয়া দেখিছেনে বা মানুহে নধৰা হৈছে আপোনালোকক চাৰিওফালৰ পৰিৱেশটো অকণমান দেখাই দিছো আৰু সকলোবিলাকে চিনাকি ওলাইছে সকলোৱে কথা পাতিছে তেনেকৈ আৰু মই মানে ইফালৰ পৰা সিফাল কৰি আছে ময়ো বুলো অকণ পৰিৱেশটো দেখাই দিওঁ বুলি গোটেই কেমেৰাটো চাৰি ৰাউণ্ড অকণমান ঘূৰাই দিছোঁ আপোনালোকক দেখাই দিছোঁ আৰু এয়া হোটেলত যেহেতুকে বিয়া বিবাহ ভৱনত হৈছিলে আৰু হোটেলত মই মানে ইফাল সিফাল মানে কৰি আছে তাই বোলে এই সোফাখনত বহোগে মা বুলি ক'লে সেইকাৰণে বহিব ক'লোঁ আৰু তাইও সেইপিনে গ'ল অকণমান মুকলি পাই পিনি তাইও ভাল পাইছে তেনেকৈ আৰু পৰিয়ালৰ লগত গ'লে এনেও অকণমান তাই বেছি ভালেই পায় আৰু অলপ সময়ৰ পিছত আমিও ওলালোঁ ঘৰলৈ বুলি কাৰণ যিহেতুকে আকৌ মৰাণলৈ আহিব লাগিব সেইকাৰণে আৰু এতিয়া ঘৰলৈ যাওঁ তেন্তে আৰু এয়া আমি সকলোৱে কেতিয়া ঘৰলৈ বুলি উভতিছোঁ এয়া মা পেহী লগতে এওঁ মই আৰু দেউতা গৈছিলে সকলোৱে গৈছিলোঁ আমি আজিলৈ তেন্তে আহিছোঁ দেই ধন্যবাদ